হেল্ল' গাইজ, আজি মই লৈ আহিছোঁ এছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যদি আপোনালোকে চতুৰ্থ বৰ্গৰ যদি আপোনালোকে এক্সাম দিছে, যদিহে আপোনালোকে সেই এক্সামত পাছ কৰিছে, যিহেতু ৰিজাল্ট দি দিছে, কাট অফো আপোনালোকক দি দিছে যিহেতু, চ' তাত আপোনালোকৰ গমেই পায় ভিভা হ'ব মাত্ৰ 5 নম্বৰৰ। চ' আমি এক্সপেক্টেড কাট অফ মানে ফাইনেল কাট অফ আপোনালোকে কিমান ফাইনেল কাট অফ যাব পাৰে, মানে আপোনালোকে যিহেতু কাট অফটো গম পাইছে, যদি গম পোৱাৰ লগত আপোনালোকে আৰু কিমান নম্বৰ কাট অফতকৈ বেছি যাব পাৰে, মানে লাষ্টটো ক'ম আৰু কিমান নম্বৰ কাট অফতকৈ বেছি মানে ফাইনেল কাট অফ হ'ব পাৰে। আজি আমি A to Z এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, ঠিক আছে। চ' আপোনালোকে এইখন হৈছে আপোনালোকৰ কাট অফ মিনছ আপোনালোকৰ গৈছে। আজি আমি গ্ৰেড 4ত কথা এইকাৰণে পাতিম কাৰণ আমি গ্ৰেড 3ৰ স্কিল টেষ্টৰ নম্বৰ নাজানো। আমি গ্ৰেড 4ৰ আমি জানো যে 5 নম্বৰৰ মাত্ৰ ভিভা হ'ব। চ' কেনেকৈ দিব লাগে মই অলৰেডি ভিডিঅ' বনাই দিছোঁ আপোনালোকে। চ' ভিভা কেনেকৈ দিব লাগে তাৰ ওপৰত আপোনালোকে চাই ল'ব, ঠিক আছে। চ' আপোনালোকে এইটো গমেই পায়, আপোনালোকে সদায় পাইছে আপোনালোকে এইখন লিষ্ট। আপোনালোকে এইখন হৈছে আপোনালোকৰ কাট অফৰ লিষ্ট। কাট অফ মানে আপোনালোকক এইখন লিষ্টমতে আপোনালোকক ভিভা দিবলৈ মাতিছে। চ' এই লিষ্টমতে আপোনালোকৰ আৰু কিমান নম্বৰ মানে বাঢ়িব পাৰে, মানে বাঢ়িব মিনছ ফাইনেল কাট অফত আপোনালোকৰ নাম অহাৰ বাবে আৰু আপোনালোকে ইয়াত মানে 74 যিহেতু জেনেৰেলৰ আছে, 74ৰ লগত আৰু কিমান নম্বৰ যোগ কৰিলে আপোনালোকে ফাইনেল কাট অফত নাম অহাৰ সম্ভাৱনা আছে। যিহেতু পোষ্ট বহুত বেছি, সেইবাবে আপোনালোকে চিন্তা কৰাৰো সিমান এটা প্ৰয়োজন নাই। এইকাৰণেই নাই আপোনালোকৰ কাৰণ পোষ্ট সংখ্যা বহুত বেছি আৰু সেই হিচাপত আপোনালোকৰ অলপ যদি ভাল মাৰ্ক আছে, যদি আপোনালোকে ভিভাটোও ভালকৈ দিয়ে, তেতিয়াহ'লে আপোনালোকৰ গ্ৰেড চান্স এটা ৰৈ যায়, ঠিক আছে। চ' আপোনালোকে ৰিজাল্টবিলাক চাই লৈছে। মই আৰু এটা ছাজেশ্যন দিম, ৰিজাল্টৰ যোনখন আপোনালোকৰ কোৱালিফাইড সেইখন আছে, মিনছ কোৱালিফাইড যোনখন আপোনালোকৰ ৰিজাল্ট চালে এখন কোৱালিফাইড বুলি ওলায়, সেইখন আপোনালোকে দোকানত গৈ প্ৰিণ্ট আউট কৰি লৈ ল'ব, ঠিক আছে। চ' এইটোৱে আছিল কথা। নেক্সট আমি কওঁ যে কাট অফৰ কথা। মেইন কথাটো হৈছে কাট অফৰ কথা। চ' আপোনালোকে যদি এইটো দিছে ফাৰ্ষ্ট মই কৈছোঁ 10 লেভেলত অলপ ল'ৰা ছোৱালীয়ে কমকৈ পাছ কৰিছে 8 লেভেলতকৈ, কাৰণ 10 লেভেলত পোষ্টটো অলপ বেছি। আৰু 10 লেভেল এণ্ড 8 লেভেলত কিছুমানে দুটাতে পাছ কৰিছে। চ' দুটাতে পাছ কৰিলে তেওঁলোকে এটাতহে চাকৰি পাব। চ' আপোনালোকৰ তাৰ পৰাও এটা পজিটিভ ৰিজাল্ট পাব আপোনালোকৰ বাবে ভাল, যদি আপুনি অকল 8ত পাছ কৰিছে এখন পেপাৰত। আৰু কিছুমানে 12তো পাছ কৰি থৈ দিছে। চ' 12ত পাছ কৰি থাকিলে তেওঁলোকে কিছুমানে তিনিখনত পাছ কৰে, কিন্তু মানুহ এজনে। চ' তাৰ ফালৰ পৰা চাওক আপোনালোকে। চ' আপোনালোকৰ ফাইনেল কাট অফটো কিমান যাব। ইয়াত আপোনালোকৰ 5 নম্বৰ যিহেতু ভিভা আছে, আপোনালোকৰ ইয়াত চাওক জেনেৰেলৰ HSLCৰ মই কথাটো কৈ দিছোঁ। জেনেৰেলৰ 79 আছে, ঠিক আছে। 79 প্লাছ 5 নম্বৰটো যিহেতু আমি ধৰিব লাগিব। চ' 5 নম্বৰটোৰ লগত ধৰিলে আপোনাৰ হ'ল 84, ঠিক আছে। আপোনাৰ ফাইনেল কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে মই কৈ দিছোঁ। আপোনালোকৰ 85 to 90ৰ ভিতৰত আপোনালোকৰ ফাইনেল কাট অফ আহি যাব, ঠিক আছে। জেনেৰেলৰ মিনছ আপোনালোকৰ 7ৰ পৰা 7 প্লাছ নম্বৰ বাঢ়িব, মানে 8 প্লাছ নম্বৰ প্ৰত্যেকতে বাঢ়ি যাব, ঠিক আছে। কিছুমান কেটেগৰীত ঘূৰি কমিব। চাওক আপোনালোকে এইখন লিষ্ট চাই লওক। চ' এইখন লিষ্ট চাই লওক আপোনালোকে। জেনেৰেলৰ 85 to 90 মই কৈছোঁ আপোনালোকৰ ইমান ফাইনেলত যোৱাৰ চান্স আছে। আপোনালোকৰ নেক্সট 8 পাছৰ জেনেৰেলত 79 to 84 যোৱাৰ চান্স আছে। আৰু যোনটো জেনেৰেল উমেনবিলাকৰ অলপ কম এইকাৰণে যাব, উমেনবিলাকৰ কাৰণ ভেকেঞ্চি 30% ৰিজাৰ্ভ থাকে, গম পাইছেনে। আপোনালোকৰ 30% ৰিজাৰ্ভেশ্যন থাকে। জেনেৰেলৰ আপোনাৰ 74 to 78 যাব 10 লেভেলত। আৰু আপোনালোকৰ 8 লেভেলত কিমান যাব চাওক। আপোনালোকৰ 8 লেভেলত যাব আপোনালোকৰ 65 to 68ৰ ভিতৰত যাব। তাতপৰ আপোনালোকৰ 4-5 নম্বৰ ইফাল সিফাল হ'ব পাৰে, মানে প্লাছ মাইনাছ হ'ব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু আপোনালোকৰ ইমান মানৰ ভিতৰত আপোনালোকে এটা মেক্সিমাম মানে আপোনালোকে ধৰি থৈ দিব পাৰে, আৰু আপোনালোকৰ যদি নম্বৰবিলাক আছে আৰু কাট অফৰ হিচাপত আপোনালোকে এটা এক্সপেক্টেড এটা ধৰি থ'ব পাৰে, যদি আপোনাৰ ইমান মান শুদ্ধ হৈছে বুলি ভাবে আপোনালোকে। SCৰ চাওক আপোনালোকে 10 লেভেলত ইমান যাব 78 to 84, আৰু আপোনালোকৰ 8 পাছত 67 to 70। ST উমেনৰ 70 to 73, আৰু আপোনালোকে কিমান যাব 58 to 61 যাব আপোনালোকৰ SC। আপোনালোকে এই ST প্লেনটো চাই লওক। 75 to 79 দিছোঁ মই, আৰু এইটো যাব 64 to 68। ক্লাছ 8ততো অলপ কম, এইকাৰণে যাব মই আৰু এবাৰ কৈ দিছোঁ, কাৰণ ক্লাছ 8ত বহুত ভেকেঞ্চি আছে, প্ৰায় 9000 ভেকেঞ্চি আছে, ঠিক আছে। চ' আপোনালোকৰ STP উমেনবিলাকৰ কিমান যাব মই কৈ দিছোঁ 68 to 71, আৰু 56 to 58। আৰু ST হিলছৰ আপোনালোকৰ কম যাব, ঠিক আছে। চ' ST হিলছৰ আপোনালোকৰ কম যাব কিমান 68 to 72, আৰু ইয়াত আপোনালোকৰ ST হিলছৰ 30 to 33। এইকাৰণে 30 to 33 মই দিছোঁ, কাৰণ আপোনালোকে জানে যে ST হিলছৰ কি হৈছে আপোনালোকৰ অল পাছ কৰিছে, ঠিক আছে। অল পাছ কৰিছে। আপোনালোকৰ এইকেইটা কেটাগৰীটো আপোনালোকৰ খুব বেছি 7 বা 8 আপোনালোকৰ প্লাছ হ'ব, মানে মেক্সিমামটো নকওঁ মই, মেক্সিমামটো আপোনালোকৰ বহুত যাব পাৰে, কিন্তু আমাৰ মিনিমাম 7 বা 8কৈ আপোনালোকৰ প্লাছ হ'ব, ঠিক আছে। 7 বা 8 আপোনালোকৰ প্লাছ হ'ব, বেছি নহয়, মানে ভিভাটো লগ লাগি, ঠিক আছে।
চ' আজিলৈ এইখিনিয়ে আপোনালোকৰ ভিডিঅ'। যদি আপোনালোকে এইখিনিত যদি কিবা ডাউট আছে আপোনালোকে কমেণ্ট কৰিব, মই বুজাই দিম। নেক্সট আপোনালোকে ভিভাৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে, কি ড্ৰেছ কোড, মই এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই লওক। ঠিক আছে, আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।